কাঞ্চনজঙ্ঘা জুবিন স্পট গাইস পিয়াজ চলি আছে ব'লা ফটো চলি আছে ন চলি আছে ন চলি আছে ন হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি ক'ত গৈ আছোঁ নাজানো, কিন্তু মানে হেণ্টে কিবা প্লেনিং কৰিছে, তো তাৰলৈকেই যাম আৰু। তো আপোনালোকে ভিডিঅ'টোৰ আগত দেখি পাইছে ক'ত গৈ আছোঁ, তো ব'লক আৰু তাৰলৈকে যাওঁ। আপোনালোকক গোটেইখিনি দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ বৰ্তমান আমি আছোঁ চানমাৰীত আছোঁ, এয়া গাড়ীত আছোঁ, স্কুটিৰ পৰা গাড়ীত আহি পাই গ'লোঁ। এইটো ভোলা মই আছোঁ আছিল এইখিনিৰ পৰা ওলাই গ'ল আৰু বৰ্তমান আমি আছোঁ চানমাৰী। তো এয়া হৈছে চানমাৰী বজাৰ। মই আৰু এইফালে চানমাৰী বজাৰ এয়া কেইটা আছে, এইফালে গোটেই ৰাস্তা, এইফালেও দোকান চোকান আছে আৰু কিবা কিবি আছে। বৰ্তমান আমি আছোঁ গাড়ীৰ ভিতৰত আৰু এইফালে ভোলা ঐ এইফালে দৰ্জা আছে, খিৰিকি চাওঁ এয়া মানে হৈ কি আছে গাড়ী আমাৰ লগত। ফাৰ্ষ্ট আমি স্কুটিত আহিলোঁ, তাৰপাছত গাড়ীত আহিলোঁ, এতিয়া আকৌ বাইকত। মানে কি হৈ কি আছে আমাৰ লগত, ক'ত গৈ আছোঁ আমি এতিয়ালৈকে গম পোৱা নাই। এইটো ইফালে স্কুটি দাদা এজনৰ লগত ভোলা আহি আছে আৰু এইফালে মই মহেশ আৰু এজন দাদা গৈ আছোঁ। তাৰপিছত মই দাদাজনক সুধিলোঁ আমি ক'ত গৈ আছোঁ আৰু দাদাজনে ক'লে ময়ো নাজানো নহয়। মানে দাদা আৰু এজন যোন দাদা স্কুটিত আহি আছে, মানে ভোলাৰ লগত আহি আছে, তো সেই দাদাজনেহে মানে লোকেশ্যন চাই গৈ আছে। আমি মানে দাদাজনক ফ'ল' কৰি গৈ আছোঁ আৰু। তো ক'ত গৈ আছোঁ মজা লাগিব, মানে ভিডিঅ'টো আপোনালোকে চাই থাকিব, মজা লাগিব। গোটেইখিনি জেগাৰ ডিটেইলছ মই আপোনালোকক দি আছোঁ, ভিডিঅ'টো চাই থাকিব বাছ। তো গাইজ এয়া আহিয়ে কামত লাগি গ'লোঁ আমি চবেই, মানে এয়া ভোলা মহেশ আৰু দাদা এজন আছে, দাদাজন ইয়াতে আমি কামত তেনেকৈ লাগিছোঁ। আৰু এইফালে চাওক ইয়াৰে জেগাটো মই দেখাই দি আছোঁ। এইফালে আছে আপোনাৰ নতুনকৈ ৰাস্তা এটা বনাই আছে। তো ইয়াতে এটা চাইনবোৰ্ড দেখিছিলোঁ, তাত লিখা আছিলে কাঞ্চনজঙ্ঘা জুবিন স্পট। তো এইটো জেগাটোৰ নাম কাঞ্চনজঙ্ঘা জুবিন স্পট আৰু এইটো বেচেৰিয়াৰ ভিতৰত আছে। তো এয়া চাওক এইফালে নদী এটা, মানে উপনৈ বুলিয়ে কয় আৰু, ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ এইফালেদি গৈছে। তো তাকে এতিয়া আমি ইয়াতে আছোঁ আৰু এইফালে খানা বনোৱা বস্তু ৰেডি কৰি আছে, আমিও লাগি দিম। চবে মিলি একেলগে বস্তুখিনি বনাওঁ, তাৰপাছত আপোনালোকক দেখাই লওঁ ন কি বনোৱা হয় চাব। বাকী ইয়াতে মানে গান বাজি আছে আৰু মই এইটো কাৰণে ভইচ অভাৰ দি দিছোঁ, নহ'লে কপিৰাইট পৰি যোৱা চান্স থাকে ভিডিঅ'ত। গাইজ পিয়াজ তো আমাৰ কাম হৈ গ'ল এতিয়া ষ্টাৰ্ট, মানে এয়া বস্তুখিনি অখালি আৰু ইফালে ভোলাই পিঁয়াজ কাটি আছে সিফালে চাই। তো এয়া মানে পিঁয়াজ কাটিলে কি হয়, চকুৰ পৰা পানী ওলাই ন, তো সেইকাৰণে পিঁয়াজ ইফালে চাই কাটি আছে। আৰু ইফালে আমাৰ আহি গ'ল ব্ৰইলাৰ মাংস। তো ইয়াতে চবে ব্ৰইলাৰেই খায়। তো আৰু ইফালে ময়ো অলপ লাগি দিছোঁ, পিঁয়াজখিনি ভাজি আছোঁ। আৰু এইফালে গাইড কৰি আছে ভোলাইহে, মানে মই নাজানো ন, তো এই চবত মানে ভোলা অলপ এক্সপাৰ্ট আছে, সি অলপ কাম চাম কৰে ন, মোৰ নিচিনা নহয় দিয়ক। এইখন দোকানো বন্ধ, এতিয়া আগলৈহে যাব লাগিব। মানে কি হ'ল, আমাৰ পানী চেচ হৈ থাকিলে, তো সেইকাৰণে মহেশ আৰু মই আহি গ'লোঁ পানী ল'বলৈ। আৰু ইয়াত বহুত বিচাৰি দোকান এখন পালোঁ, তো তাৰপৰা আৰু 5 লিটাৰ পানী লৈ ল'লোঁ। আৰু এতিয়া ব'লক আকৌ তালৈকে যাওঁ। ব'লা ফটো চলি আছে ন চলি আছে ন কেইবাৰ উঠিলা? এবাৰ। এইয়া মই ক'লোঁ কিন্তু 3বাৰ, ই কিন্তু ফটো দিছে ঢেৰ মানে, আৰু বহুতেই উঠিছে। তাৰ ফটো উঠা নহয় এটা উঠাই দিওঁ, আৰু এটা উঠাই। আৰু এইফালে গোটেই পিকনিক চলি আছে চাৰিওফালে চাওক। এইফালে এটা মানুহ কেইজন মানে পিকনিক খাই আছে, আৰু ওচৰতে বহুত ধুনীয়া এটা জেগা ইয়াত পিকনিক খাবলৈ। এই চাওক বঢ়িয়া জেগা এটা পিকনিক খাবলৈ। মহেশ আহিছে, এয়া ভোলা হিৰ' পূৰা হৈ আছে। তো এতিয়া ময়ো ফটো উঠোঁ, তো বাকীখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব লাহে। তো গাইছ আমাৰ ইয়াতে বস্তু গোটেই বনোৱা মানে ৰেডি, বস্তু গোটেই মানে কি খোৱা বস্তু যি বনোৱা হৈছিলে, মানে মাংস আৰু ভাত, এইখিনি বনোৱা ৰেডি। আৰু এইফালে ভোলা বহি আছে, এইফালে মহেশ, এইফালে দাদাজনৰ নামটো একে মোৰ নিচিনা, ৰাহুল। ইয়াত এটা হাই দি দিছে। পিকনিক স্পটটো ইয়াৰ ধুনীয়া, ইয়াৰ নামটো জেগাৰ নামটো হ'ল কাঞ্চনজঙ্ঘা স্পট। গাঁৱটো বেচেৰিয়া। লোকেশ্যনটো ধুনীয়া, ঠাণ্ডা আছে একদম, বঢ়িয়া জেগা আছে, পিকনিক চিকনিক খাবলৈ বঢ়িয়া একদম। তো আমি ইয়াতে এতিয়া বহি আছোঁ, দাদা দুজন ওলাই গৈছে, তো দাদাজন আহিলে আৰু আমি এতিয়া খাম আৰু। তো তাকে বহি আছোঁ ইয়াতে, ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আমি এতিয়া এনেই অলপ খোজকাঢ়ি ওলাই আহিলোঁ ইফালে ফুৰিবলৈ। মানে আমি ওচৰতে পিকনিক খাব আহিছিলোঁ। তো মই এইখিনি ওচৰত চাইনবৰ্ড এটা দেখিলোঁ, তো চাইনবৰ্ডটোৰ নাম আছিলে আপোনাৰ কাঞ্চনজঙ্ঘা জুবিন স্পট বুলি। তো মোৰ মতে ইয়াতে চাগে কাঞ্চনজঙ্ঘা যোনটো ফিল্ম হৈছিলে, জুবিন দাৰ যোনটো ফিল্ম আহিছিলে, তো সেই ফিল্মৰ শ্বুটিং চাগে আই থিংক তাতে হৈছিলে। তো সেইটো কাৰণে চাগে তাইৰ নামটো কাঞ্চনজঙ্ঘা জুবিন স্পট বুলি দিছে। বাকী আৰু এলেকাটো ইমান ধুনীয়া চাওক, পৰিৱেশটো এইফালে পিছফালে চাওক, এই ফুলটো ইমান ধুনীয়াকৈ ফুলি আছে। তো মানে গাঁৱৰ পৰিৱেশটো বহুতেই শান্ত আৰু বহুতেই ধুনীয়া আৰু বহুতেই ঠাণ্ডা পৰিৱেশ। গৰমৰ দিনত আহিও ভাল লাগে, খোজকাঢ়িও মানে জেগাটো ভাল লাগে বহুত। আৰু এইফালে চ'লাৰ প্লেনেল লগোৱা আছে, আৰু এইফালে চাওক গাঁৱৰ পৰিৱেশটো চাওক, ৱাও। আৰু এইফালে ভোলাহঁত মহেশত আহি আছে।
ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকৰ বহুত ইণ্টাৰেষ্টিং বস্তু মই দেখাই থাকিম ইয়াতে ইমান ধুনীয়া এটা জেগা চাওক মানে আমাৰ একো প্লেনে নাছিলে আজি পিকনিক খোৱাৰ মইতো ভাবিছিলোঁ এনেই ফুৰিব যাম চাগে তো এইটো হৈছে চাওক এইখিনি জেগাটোৰ লোকেশ্যনটো চাওক কাঞ্চনজংঘা জুবিন স্পট এইটো হৈছে কাঞ্চনজংঘা জুবিন স্পট আজি পিকনিকটো মানে গাইজ কোনো প্লেন নাছিলে এনেই মানে ফুৰিব অহা কথা আছিলে মোৰ লগতে ফোন মাৰিলে মই ঘৰ ফুৰিব যাম নেকি আহিবি নেকি তো মই হ'ব ক'ত যাম কি কথা একো নাই তো তেনেকৈ আগুৱাই আহি তাৰপিছত চাওঁ সিহঁতে আৰু দুজনমান লগৰ দাদাজনমান লগ হ'ল দাদাজনহঁতে মানে কি ক'লে অলপ বজাৰ পাতি কৰি আৰু সৰু সুৰাকৈ পিকনিক এটা কৰিলে আৰু তো এইটো জেগাৰ পাছত ঠিক কৰিলোঁ আমি তো ইয়াতে লোকেশ্যন চাইছে আমি আহি গ'লোঁ আৰু এইটো জেগাটো চাওক কাঞ্চনজংঘা জুবিন স্পট তো এইটো জেগা ইমান ধুনীয়া চাওক পৰিৱেশটো ইয়াৰে 2,000 years later. আৰু এতিয়া খানা ষ্টাৰ্ট কৰিলোঁ আমি চবে বহি লৈছোঁ আৰু আমাৰ মানে আইটেম কি আছে কৈ আছোঁ মই ঢেৰ আইটেম মানে ঢেৰ আপুনি ইয়াতে বিভিন্ন ৰকমৰ মাংসৰ পিচ পাব মানে অকল ব্ৰইলাৰে হয় কিন্তু পিচৰ ডিজাইনবোৰ বেলেগ বেলেগ আৰু নেমু পিঁয়াজ নিমখ আৰু ভাত তো ইমানখিনি আমাৰ আইটেম আছিলে আৰু এতিয়া খানা চানা খাই আমি বাচন বাতি চবে মিলি ধুই লৈ আৰু ইয়াৰ পৰা ওলাওঁ ৰ'ব ভিডিঅ' চেঞ্জ নাই হোৱা বেলেগ আৰু তাতে গৈ আছোঁ জেগালৈ তো আমি ইয়াতে হজৰাপাৰ পুখুৰীৰ ওচৰত গৈ আছোঁ এইফালে হজৰাপাৰ পুখুৰী আছোঁ তো দাদাহঁত তালৈ আহিছে বোলে তো আমাকো তালেই মাতিলে তো আমি এইফালে আহিলোঁ এইটো হৈছে হজৰাপাৰ ষ্টেডিয়াম যোনটো ফুটবল আৰু ৰানিঙৰ কাৰণে বনোৱা হৈছে ইয়াৰ লগত আছে আপোনাৰ বাস্কেটবল ভলীবল কাৰাটে আৰু ওচৰত পুখুৰী আছে যোনটো হজৰাপাৰ পুখুৰী বুলি কয় তাত চুইমিঙো শিকোৱা হয় কি এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনে এটা লাইক কৰি দিব